ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে আছে, লগতে ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ। মই বৰ্তমান যাব ওলাইছোঁ গুৱাহাটী 14 এপ্ৰিলৰ তাৰিখে আমাৰ যি গিনিছ বুক ৰেকৰ্ডৰ বিহু হ'ব তাতে মই অংশগ্ৰহণ কৰিছোঁ আৰু তালৈকে যাবলৈ ওলাইছোঁ। আজি আমাক ইয়াৰ পৰা লৈ যাব আমাৰ সদৰৰ 150 যাব আৰু টোটেল আমাৰ নগাঁৱৰ 750 টিম ইয়াৰ পৰা যাব। গতিকে আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু তাত গৈ কি হয় কি নাই চব আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। আমি এতিয়া সকলো আহি পুলিচ ৰিজাৰ্ভত আহি পাইছোঁহি আৰু তাৰ পৰাই গাড়ী দি আমাক গুৱাহাটীলৈ লৈ যাব আৰু সকলোকে নিজৰ নিজৰ বাছ নম্বৰ দিয়া হৈছে। আমি সকলোবোৰ নিজৰ বাছ চাই পেলাই সেইখন গাড়ীত উঠিম আৰু এখন গাড়ীত আমি 50 জনীকে যাম। ৰাতিৰ আমি সাজটো আমাৰ নগাঁৱতে খুৱাই লৈ যাব। গতিকে আমি এতিয়া এয়া ভাত খাব সোমাইছোঁ। আজি এতিয়া আমি যাবলৈ ৰাতিপুৱা ৰেডি হৈছোঁ। এতিয়া 5:30 হৈছে অলৰেডি ৰেডি। 4টা বজাতে উঠিলোঁ আৰু কালি ৰাতি আহি পেলাই ভিডিঅ' বনোৱা নহ'ল, গতিকে দিয়া নহ'ল। এতিয়া আমি ইয়াত 3 জনী আছোঁ। আমি ৰেডি হৈ গ'লোঁ। এতিয়া যাম আৰু তালৈ চাগে মোবাইল নিয়া নহ'ব, কাৰণ আমি গোটেই দিনটো তাতে থাকিব লাগিব, সন্ধিয়া আহিব লাগিব। গতিকে তাৰ পৰিৱেশ চাওঁ, যদি দেখাব পাৰোঁ দেখাম। আৰু বলকচোন আমি কোনখন হোটেলত আছোঁ আপোনালোকক দেখাওঁ এপাক। হোটেলত থকা তলতে এখন ফিল্ড আছে, ইমান ধুনীয়া লাগিছে এইখন ভিউ। এয়া এখন আমাৰ হোটেল, এয়া চব ৰুমে ৰুমে ৰেডি হৈছে। চব ৰেডি হৈ আছে। আজি আমাৰ কষ্টিউম দি দিছে, চবেই ৰেড পিন্ধিছে আৰু ব্লেক ব্লাউজ পিন্ধিছে। এইফালে ওপৰলৈ আমি 3rd ফ্ল'ৰত আছোঁ বৰ্তমান। এইটো আমাৰ এণ্টি, এয়া এইটো আমাৰ ৰুম 314। এইখন আমাৰ বেড ধুনীয়াকৈ আছে। এয়া AC আছে, এয়া টিভি চিভি চব আছে আৰু ধুনীয়াকৈ। আৰু এইফালে ছাইডত বাথৰুম, এয়া ধুনীয়া। অসুবিধা পোৱা নাই বৰ্তমান আৰু ধুনীয়াকৈ আছোঁ। আৰু মামাক আমাৰ ফালৰ পৰা থেংক ইউ ইমান ধুনীয়াকৈ ৰখাৰ বাবে। আৰু বাকী দেখাম পিছত। আজি 2nd ডে আমি ওলাই ৰেডি। আজি আমাৰ গ্ৰীণ সাজ আৰু আজি মোবাইলটো লৈ যাম, গতিকে আপোনালোকক তাত দেখাব পাৰিম। আৰু এতিয়া আমি ব্ৰেকফাষ্টটো আজি হোটেলতে দিছে, গতিকে ব্ৰেকফাষ্ট কৰি লওঁ। আৰু আজি মানে আমাৰ আজি যোৱা দেৰি, আজি 9:30 পাবগৈ লাগিব, গতিকে ব্ৰেকফাষ্ট হোটেলতে দিছে। চ' এতিয়া আমি হোটেলতে ব্ৰেকফাষ্ট কৰি লওঁ আৰু বাকী আজি দিনটো কাৰ্যসূচী দেখাই যাম। ৰেডি যাবলৈ আৰু এতিয়া বৰ্তমান আমি ব্ৰেকফাষ্ট কৰি লওঁ। এয়া সকলো ৰেডি নে? হেল্ল', বৰ্তমান ব্ৰেকফাষ্ট কৰিব আহিছোঁ। এয়া খাই আছে দেই আমাৰ ৰাইজে। কি দিছে আজি ব্ৰেকফাষ্ট? পুৰি চব্জি, বঢ়িয়া। বৰ্তমান সৰু সজ্জা পাইছোঁহি। এয়া ভিতৰৰ ফালে আমি আহি আছোঁ। যোৱাকালি ভিতৰত গাড়ী সোমাবলৈ দিছিলে, কিন্তু কালি বহুত জাম হ'ল কাৰণে আজি বাহিৰতে ৰাখিছে। আৰু এতিয়া আমি খোজকাঢ়ি ভিতৰলৈ আহি আছোঁ।
ভিতৰৰ পৰিৱেশটো সঁচাকৈ বিৰাটেই ধুনীয়া ন পিয়ুষ হাজৰিকা আহিছে অলপ পিছতে আমাৰ মামা আহিব CM আমি বৰ্তমান লাঞ্চ কৰিব আহিছোঁ এয়া আৰু ইয়াৰ লগতে কুপন দিছে আৰু এতিয়া আমি লাঞ্চ কৰোঁ খাবলৈ লৈছোঁ এয়া দালি মাছৰ তৰকাৰী আলু ভাজি আচাৰ নিমখ চব্জি ধুনীয়াকৈ খাবলৈ দিছে এতিয়া খাই লওঁ আমি এইবিলাক যে দেখিছে এয়া প্ৰত্যেকটো জেগাৰে এটা এটা কেম্প দি দিছে আৰু তাতে আমাৰ খোৱা বোৱা হৈছে সব ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ আমি ভাত পানী খাই এতিয়া ফিল্ডৰ ভিতৰত আহি আছোঁ ধুনীয়াকৈ ঢোল পেঁপা বনাই দিছে ভাল লাগিছে এয়া ভিতৰ পৰিৱেশ ওপৰলৈ যাওঁগে বৈ বেয়া হ'ব গৈ আকৌ আহিলে লাইন পাতক কেইটামান পিছত এজনকে লাইন পিটিকা লাইন পতাই দিয়ক সৰু লাগে ল'ব ধুৰটো বজাই বজাই নাযাব বৰ বেয়া নেকি ধুৰবোৰ বজাৰ পিছতে কিয় কষ্ট দিয়ে অলপ আৰাম কৰকচোন এইটো 3 নম্বৰ জন ইয়াত 15 নম্বৰ গেলেৰীৰ ওচৰত 3 নম্বৰ জন 15 এবাৰ প্ৰেক্টিছ হৈ গ'ল ছোৱালীবিলাকৰ এতিয়া ল'ৰাবিলাকৰ প্ৰেক্টিছ হ'ব আৰু ইয়াৰ ফিল্ডৰ পৰিৱেশটো দেখাওঁ এবাৰ ৰিহাৰ্চেল শেষ হ'ল এতিয়া আমি ডিনাৰ কৰিব যাব ওলাইছোঁ খানা এই চব্জি পাপৰ মাংস দালি নেমু চপ আছে আৰু এতিয়া খাই লওঁ এতিয়া ভাত পানী খাই হোটেললৈ আহি আছোঁ এতিয়া 10:30 বাজিছে ৰাতি এয়া চব লাইন হৈ আছে লাইন কৰি কৰি গাড়ীলৈ আহি আছোঁ
আজি আমাৰ 3 নম্বৰ দিন চ' আজি আকৌ ফিল্ডলৈ আহি আছোঁ আজি বহুত চিকিউৰিটি দিয়া হৈছে কাৰণ কাইলৈ অহাকালি প্ৰগ্ৰেম আছে আৰু আজি সন্ধিয়ালৈ আমাৰ যি গিনিজ বুকৰ ৰেকৰ্ড আজি সন্ধিয়ালৈ হ'ব চ' আজি মই পৰিৱেশটো দেখাব খুজিছোঁ এবাৰ চাওক আজি ফুল চেকিং আমাৰ আজি বাহিৰৰ পৰাই পুৰা চেকিংবিলাক হৈছে আজি পুৰা দালি মটন আৰু ইয়া বেঙেনা খাৰ ভাজি নিমখ নেমু আৰু এতিয়া খাওঁ আমি আজি আমাক হাতত মাৰিবলৈ এডাল বেল দিছে এডাল স্কেন কৰি পেলাইহে আমি আজি ভিতৰত সোমাব পাৰিছোঁ গতিকে আজি আমাৰ বহুত লাইন হৈছে মনিটৰ দিয়া হেল্ল' আৰু এটা গাইছোঁ ষ্টপ আজি আমাৰ বিৰাটেই ফূৰ্তি কাৰণ আমাৰ আজি ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল ৰাতিৰ সাজৰ কাৰণে আহিছোঁ আকৌ চবেই লাইন পাতি আছে এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হয় আৰু এইটো কেম্পত বেলেগ ডিষ্ট্ৰিক্ট আছে আজি আমাৰ বৰ্তমান বিশ্ব ৰেকৰ্ড হৈ গ'ল আমি বহুত দিন যি আমাৰ প্ৰদৰ্শনী কৰি আছিলোঁ আজি আমি ভালকৈ আমি ইয়াতে নাচিলোঁ কৰিলোঁ আৰু খুব ভাল লাগিলে আৰু তোমালোকৰ অনুভৱ কেনেকুৱা লাগিলে আজি কোৱা খুবেই ভাল লাগিলে খুব ভাল লাগিছে আৰু এইটো মানে এটা বুজাব নোৱাৰা পৰিৱেশ আৰু আমাৰ CM ছাৰক কি ক'ব খুজিবা বহুত ধন্যবাদ আমাক এইখিনি সুযোগ দিয়াৰ বাবে আমাৰ সকলোকে এইখিনি সুযোগ দিছে আজি আমাৰ সকলো ফালৰ পৰা বহুত ধন্যবাদ আৰু আমি বহুত চবৰ শদিয়াৰ পৰা ধুবুৰীলৈকে নাচনি আমি লগ পাইছোঁ আৰু সকলোলৈকে আমি নতুন বছৰৰ আৰু বহাগৰ বিহুৰ শুভেচ্ছা জনালোঁ আৰু সঁচাকৈ আমি আজি বহুতেই সুখী আমাৰ আজি গিনিজ বুকত নাম উপলব্ধ হ'ল ন ঠিক আছে আজি আমাৰ যাত্ৰা শেষ হ'ল আৰু আমি সকলোৱে যাবলৈ পেকিং চেকিং কৰি ৰেডি আমি এতিয়া ঘূৰি যাম যোৱাকালি ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ আমাক মানে তালৈ মোবাইল ফোন কোনো এলাউ নাছিলে কালি বহুত টাইট আছিলে বহুত ষ্ট্ৰিক্ট কৰিছে কালি কাৰণ কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে সেই গতিকে কালি চিকিউৰিটি বহুত টাইট আছিলে আৰু সেইকাৰণে আমাৰ মোবাইল ফোন বেগ পানী বটল একোৱে নিবলৈ দিয়া নাছিলে গতিকে কালি ইমান এটা ধুনীয়া মুভমেণ্ট গ'ল মই ভিডিঅ'ত বন্দী কৰিব নোৱাৰিলোঁ সেইকাৰণে মই দুখিত আৰু আজি আমি সকলো যাবলৈ ওলাইছোঁ মন চন বেয়া লাগিছে আজি অট'দি সকলোকে একেলগে লগ পাই আছিলোঁ আৰু আজি সকলো ঘূৰি যাম চ' আজি
ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ বাই বাই হেপী বিহু